हेलो गाइस स्वागतम जनाइছো आसामिज ऑनलाइन टेक यूट्यूब चैनल और एक नतुन भिडिओ लै आज आमी उपस्थित होइछु जुरियार उत्तर अंचलत अवस्थित लाउखोৱা अभयारण्यर हुतिरपारात थका काटाखाলত लाउखोৱা अभयारण्यर वन विभागे काटाखालखन बनभोज स्थली हिसापे सुंदरকৈ सजाই पৰাই তুলিছে। সেই সুযোগত আজি আমি 2020 বৰ্ষৰ জানুৱাৰী 1 তাৰিখে हुतिरपारात काटाखाলত उपस्थित होइछु আৰু তাত আমি দেখিব পাইছো বহুত হাজাৰ হাজাৰ মানুহে ইয়াত পিকনিক খাব আহিছে। তো আজি আপোনালোকক এই পিকনিক স্থলীৰ সম্পূৰ্ণ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা ৰিকুৱেষ্ট, এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টাটো বজাই দিব, যাতে মই যেতিয়াই ভিডিঅ' বনাওঁ ইয়াৰ নটিফিকেশ্যন আপুনি পাই থাকে। DJ Akshay, mixing point chilling out. লাউখোৱা অভয়াৰণ্যৰ বন বিভাগক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে আমাক এনেধৰণৰ এখন সুন্দৰ পিকনিক প্লেচ দিয়াৰ বাবে সিহঁতক বহুত 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 ধন্যবাদ। মই আপোনালোকক ক'ম যে আপোনালোকে দূৰ দূৰণিত নগৈ আপোনালোক লাউখোৱা অভয়াৰণ্যৰ কাটাখালত আহক আৰু চাই যাওক। ইয়াত বহুত ধুনীয়া পিকনিক প্লেচ হয়। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ বহুত সুন্দৰ আৰু ইয়াত পিকনিক খোৱাৰ বাবে যথেষ্ট ঠাই আছে। আপোনালোকে ইয়াত আহিলে ইয়াৰ পৰিৱেশ চালে আপোনালোকে সঁচাই ভাল পাব আৰু আপোনালোকে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ইয়াত আপোনালোকে পিকনিক খাব পাৰিব। তো আপোনালোকে লাউখোৱা অভয়াৰণ্যৰ পিকনিক প্লেচত আহক আৰু ইয়াৰ প্ৰাকৃতিক পৰিৱেশসমূহ আপোনালোকে উপভোগ কৰি যাওক। চাওক ইয়াত আপোনালোকে আহিলে হাতীৰ ওপৰত উঠিব পাৰিব। বন বিভাগে পৰ্যটকসকলক বা যিসকল মানুহ ইয়াত পিকনিক খাব আহে সেইসকলক হাতীত উঠাই ফুৰাই। আপুনিও যদি হাতীৰ ওপৰত উঠিব বিচাৰে তেনেহ'লে লাউখোৱা অভয়াৰণ্যত আহক আৰু হাতীৰ ওপৰত উঠি যাওক। मेरा लुक है थोड़ा हटके जो सबको हैंग कर दे, जिसको एक बार बोलूं वो मंडी मन की बॉडी बन दे। मेरी शो जैसे तीन बड़े खोपड़ी है।